বড়োসকল এই অঞ্চলৰ ভূমিপুত্ৰ নহয় বা তেওঁলোক বড়োসকল প্ৰব্ৰজনকাৰী আমি বিদেশী ভংগৰ দাবী কৰিব লাগে। बर'फ्रा प्रबोधनकारि बर'फ्रा आसामनि नङा आसामनि खिलन्जिया बेफोरबायदि गोबां मानसिफ्रा बुंगासिनो बे खोथाखौ सासे मानसिया बुङो बिश्वजित राय होननाय मानसिया बियो बेबादि बुङाखै जे बर'फ्रा आसामनि नङा बर'फ्रा आसामनि प्रबोधनकारि बिदि बुङाखै बियो थिगखौनो बुंदों जे जायफ्रा बेबायदि खोथा बुंदों बेखौ बियो समालोचना खालामो स' बिथाङा मा बुंदों बेखौ खोनासंग्रोनि बिनि उनाव आं फंनैसो खोथा बुंगोन। বড়ো জনগোষ্ঠীৰ লোকসকলেও এই অঞ্চলৰ খিলঞ্জীয়া, কোচসকলেও খিলঞ্জীয়া, আমাৰ মৰা মটক চুতীয়া, আমাৰ ৰাভাসকল, মিচিংসকল, তিৱাসকল, দেউৰীসকল এই অঞ্চলৰ খিলঞ্জীয়া, যে আমি নিজৰ মাজত অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ আমাৰ মাজত দ্বন্দ্ব হ'ব নালাগে। আমি কি বিচাৰিছোঁ সেই কথাবিলাক ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত গণতান্ত্ৰিকভাৱে আমি দাবী কৰিব লাগে। এইটো মই মানে জনগোষ্ঠীয় এটাৰ জনজাতিকৰণৰ সপক্ষে দাবী কৰা সংগঠন আৰু যিসকলে বিৰোধিতা কৰিছে তেখেতসকললৈ মই আহ্বান জনাইছোঁ। আৰু মই এটা দেখিছোঁ যে এইকেইদিন ছ'চিয়েল মিডিয়াত এটা কথা কৈছে যে বড়োসকল এই অঞ্চলৰ উত্তৰ নহয় বা তেওঁলোক প্ৰব্ৰজনকাৰী এই ধৰণৰ কথাবিলাক কৈ তেওঁলোকে কি আচলতে কথা ব্যক্ত কৰিছে মই বুজি পোৱা নাই, কিন্তু অনুগ্ৰহ কৰি এনেকুৱা ধৰণৰ কথাবিলাক নক'ব। কাৰণ মই বিশ্বজিত ৰায় বৰ্তমান যিখন বিদেশী এই অঞ্চলত মই জন্ম লৈছোঁ, মোৰ পিতৃপূৰ্বসকলে এই অঞ্চলত আছিল আৰু ইয়াত থাকি মই কোচাভুই জনগোষ্ঠীৰ সংগ্ৰাম কৰিছোঁ। সুদীৰ্ঘ 15 বছৰ ধৰি আকাশে মই সভাপতি আছিলোঁ, কিন্তু এনেকুৱা এটা সময়ত বিদেশীৰ বাহিৰত কিছু লোকে কৈছে যে বড়োসকল প্ৰব্ৰজনকাৰী, আমি বিদেশী ভংগৰ দাবী কৰিব লাগে। এনেকুৱা ধৰণৰ কথাবিলাক কৈ বিদেশী অঞ্চলত বৰ্তমান যিখন বিদেশী অঞ্চল থকা বড়োসকলৰ লগত আমাৰ পশ্চাদমুখীসকলৰ মাজত এক সংঘৰ্ষ কৰিবৰ কাৰণে কিছু লোকে চেষ্টা কৰিছে। সেইসকল নিৰাপদ দূৰত আছিল, আগতেও আছিল, তেওঁলোক এই অঞ্চলৰ বাসিন্দা নহয়, এই অঞ্চলৰ সমস্যাৰ জাৰিক লৈ কেতিয়াও উপলব্ধি কৰা নাই। বিভিন্ন কিতাপ পঢ়িছে, বিভিন্নজনে বিভিন্ন কথা লিখিছে, সেইবিলাক কথা কৈ তেওঁলোকে বহুত ডাঙৰ ডাঙৰ কথা কয়। মই আজি বিশ্বাস কৰোঁ তেওঁলোকে এই অঞ্চলত থাকে এনেকুৱা ধৰণৰ কথা ক'ব নোৱাৰিলেহেঁতেন। যে মই সেইসকলক মই কঠোৰভাৱে কৈছোঁ, প্লিজ আপোনালোকে নিজৰ দাবী সাব্যস্ত কৰক। কৰিবলৈ গৈ আপোনালোকে বিদেশী অঞ্চলত থকা পশ্চাদমুখীসকলৰ লগত বড়ো জনগোষ্ঠীৰ আপোনালোকে সংঘৰ্ষৰ কৰিবৰ কাৰণে আপোনালোকে প্ৰয়াস নকৰিব। কিন্তু আৰু সীমাৰ পৰিধি এটা আছে আৰু সেই সীমাৰ পৰিধি ভাঙিলে কিন্তু সাহস আছিল, আছে আৰু ভৱিষ্যতে থাকিব। সীমাৰ পৰিধি ভাঙি ওলাই আহিম। গতিকে নিৰাপদ দূৰত থাকি ডাঙৰ ডাঙৰ কথা নক'ব, বুৰঞ্জীৰ ইতিহাসৰ কথা নক'ব, বাস্তৱ কথাবিলাক উপলব্ধি কৰি কিছুমান কথা কওক। আপোনালোকৰ সমস্যা আছে, আপোনালোকৰ কিবা ডিমাণ্ড আছে, আপোনালোকে ৰাজ্য কেন্দ্ৰীয় চৰকাৰক যুক্তি সহকাৰে কৰক। আপোনালোকৰ যদি যুক্তি আছে, মোৰ যদি যুক্তি আছে, কোনো ব্যক্তি কোনো মাইকালালে খণ্ডন কৰিব নোৱাৰে। আমি নিজৰ যুক্তিক সবলভাৱে আমি কেন্দ্ৰীয় ৰাজ্য চৰকাৰক যদি আমি দাবী কৰিব নোৱাৰোঁ, উত্থাপন কৰিব নোৱাৰোঁ, তাৰ বিৰুদ্ধে কোনোবা জনগোষ্ঠী যিসকলে সংযুক্ত হৈ আমাৰ জনগোষ্ঠীটোৰ বিৰোধিতা কৰিছে, এই কথাবিলাক আমি কওঁ আৰু কওঁ যে বোলে নহয় বিদেশী আমি ভংগ কৰে, বিদেশী বোলে তেওঁলোকৰ সকল ইয়াৰ প্ৰব্ৰজনকাৰী এই ধৰণৰ কথাবিলাক কৈ আপোনালোকে যিটো গোষ্ঠী সংঘৰ্ষ বা আমাৰ মাজত ভাতৃ সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিব। আৰু যদি একদম অনেষ্টলি কৈছোঁ যে আপোনালোকে এই কথাবিলাক সঁচাই সাহস আছে, আহক ইয়াত বসবাস কৰক, থাকিবলৈ যোগাই দিয়ক। আৰু আপোনালোকে যি অধ্যয়ন কৰিছে পৃথিৱীৰ বিভিন্ন মহান ব্যক্তিয়ে কোচসকল কোন, ৰাজবংশী কোন, ক'ত কি। বিশ্বজিত ৰায় দাদা আপোনালৈ বহুত বহুত ধন্যবাদ যে আপুনি বুজি পাইছে আৰু তেখেতসকল যিসকল এনেধৰণৰ কথা এনেধৰণৰ মন্তব্য দিছে, যিসকল এনেধৰণৰ কথা কৈছে, তেখেতসকলক ক'ব বিচাৰে যে আপোনালোকে এনেকুৱা কথা কৈছে যে বড়োসকল অসমৰ খিলঞ্জীয়া নহয়, বড়োসকল প্ৰব্ৰজনকাৰী। এই কথা কোৱাৰ আগত আপোনালোকে ভাবি নাচালে যে অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠী, এই সকলৰ ভিতৰত কোন এনেকুৱা জাতি জনগোষ্ঠী আছে যিসকল প্ৰব্ৰজনকাৰী নহয়, কোনসকল অসমত বেলেগ ঠাইৰ পৰা অহা নাই, এনেকুৱা কোন জাতি জনগোষ্ঠী আছে গোটেই অসমখন? এটা জাতি জনগোষ্ঠী আপোনালোকে কওক যিসকল অসমৰ মাটিৰ পৰা ফালি ওলাই, অসমৰ মাটিত জন্ম হৈছে, অসমৰ মাটিৰ পৰা ওলাই। আপোনালোকে ক'ব পাৰিব এনেকুৱা কথা?
আৰু গোটেই অসমত থকা যিমান জাতি জনগোষ্ঠীৰ ভিতৰত বহুতটা ST জাতি জনগোষ্ঠী তেখেতসকলোতো তিব্বত চাইনাৰ পৰা অহা বহুতো আছে আৰু কছাৰী জনগোষ্ঠীতে বহুতো জাতি আছে তেখেতসকলক নোকোৱাকৈ অকল বড়োসকলক কেনেকৈ প্ৰব্ৰজনকাৰী বড়োসকল চাইনাৰ পৰা আহিছে তিব্বতৰ পৰা বড়োসকল অসমৰ খিলঞ্জীয়া নহয় এইবিলাক কথা কি তাৰ আপোনালোকে কি ক'ব বিচাৰে বড়োসকলৰ লগত সংঘৰ্ষ কৰি কি পাব BTC ভংগ কৰি আপোনালোকে কি পাব এনেধৰণৰ মন্তব্য কৰা বিষয়ে মই আপোনালোকে এনেকুৱা কথা কয় আপোনালোকে ST পাব বা আপোনালোকৰ লক্ষ্যত উপনীত হ'ব সেই কথাটো কেতিয়াও স্পষ্ট নহয় গতিকে আপোনালোকে ভাবি চাওক যে এইবিলাক কথা কৈ আপোনালোকে কিবা প্ৰুফ দিব পাৰিব বড়োসকল অসমৰ খিলঞ্জীয়া নহয় ভূমিপুত্ৰ সেইবিলাক বড়ো কছাৰী অসমৰ চবচে পুৰণা আদিম যুগৰ জনগোষ্ঠীসকলৰ ভিতৰত এক তো আপোনালোকে কোন হয় যে অসমত থাকি অসমৰ এটা খিলঞ্জীয়া এটা ভূমিপুত্ৰক আপোনালোকে ক'ব পাৰিছে যে বড়োসকল অসমৰ খিলঞ্জীয়া নহয় অসমৰ ভূমিপুত্ৰ নহয় তেনেধৰণৰ কথা মই কোনো এটা জাতি জনগোষ্ঠীক এই কথা ক'ব যোৱা মই তেখেতসকলক কৈছোঁ যিসকলে এই কথা ক'লে আৰু মই এদিনাটো দেখিছোঁ তাত বাতৰি কাকততো সেয়া প্ৰিণ্ট হৈছে তাত বড়োসকল অসমৰ খিলঞ্জীয়া নহয় বড়োসকল প্ৰব্ৰজন কৰে সেয়া প্ৰিণ্ট কৰাৰ আগতে ভাবি চোৱা নাই কিয় যে অসমত কোন এটা জাতি জনগোষ্ঠী আছে যিসকল অসমত প্ৰব্ৰজনকাৰী নহয় বেলেগ জেগাৰ পৰা অহা নাই